আপোনালোকৰ প্ৰতি ঘৃণা উপজিছিলে চৰকাৰৰ প্ৰতিনিধিসকলক কৈছো মই যেতিয়া মাকে বুকুত পিটি পিটি কৈছিল বৰষা মোৰ জানটো গুচি গ'ল পোলাও মাংস বনাই থৈছিলো আহি খাব বুলি সিদিনাই মই আপোনালোকক থুৱাইছিলো হাতীগাঁৱৰ লাইট কাটি দিছিল ষ্ট্ৰীট লাইট তাৰপিছত সেই ল'ৰাটোৱে হেনো ৰাস্তা পাৰ হৈ আছিল জুবিন দা বৰষা বা শিল্পীসকলক চাবলৈ আহিছিল কাৰফিউ উফৰাই মাতিছে আহ্বান জনাইছে অসমীয়া বুলি সি ওলাই আহিছিলে মাক মুছলিম বাপেক খ্ৰীষ্টান ৰাস্তাটো পাৰ হওঁতে হেনো কথা নাই বতৰা নাই গাড়ীৰ ভিতৰৰ পৰা গুলিয়াই দিছে অসমীয়া জাতিক ভয়ত পেপুৱা লগাব খুজিছে গুলিয়াই পেলাই আমাৰ ল'ৰাক মাৰি আপোনালোকে আমাক পেপুৱা লগাব খুজিছে ভয়ত নেখাও ভয় আমি অসমীয়াই এই আইন আমি নেমানো বাতিল কৰিবই লাগিব জয় অসম তাৰ পিছতো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বুকু নকপিল অসমীয়া প্ৰস্তৰ মূৰ্তি হৈ থিয় দি আছে সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে সেইখন আইন অসমৰ বিটিএডি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী ল'ম বুলি ক'লো বুজা ল'ম বুলি ক'লো আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা জাতি মাটি আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল কিন্তু তাৰিখটো যদি 1917 পৰা 2014 পায় আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে অসমত 48% আৰু সিফালে এজন আৰক্ষী আনি পেলাই মোৰ অসমীয়া ভাইহঁতৰ মাজত মেলি দিলে লতাশিল চানমাৰী আৰু আকৌ আজি চানমাৰী শিল্পী সমাজে আয়োজন কৰা এই সংগীতৰ মাধ্যমেৰে প্ৰতিবাদ এতিয়া চলি আছে আৰু হাজাৰ হাজাৰ জনতা ইয়াত আহি উপস্থিত হৈছেহি এই চানমাৰীৰ বাকৰিত বিভিন্নজনে গীতৰ মাধ্যমেৰে প্ৰতিবাদ কৰিছে আৰু এটাই তেওঁলোকৰ প্ৰতিবাদ যে এই যিটো চিটিজেন এমেণ্ডমেণ্ট এক্ট সেইটো তেওঁলোকে নামানে আৰু নামানে